তো হে গাইজ গুড মৰ্নিং আৰু আহি গেল নতুন এটা ভিডিঅ' এটা আপোনালোকে আৰু দেখা পাইছে না আপোনালোকে বাপৰে একেদিন বৰষুণ দি আজি একদম বঢ়িয়াকৈ ৰ'দ দিছি তো বঢ়িয়া লাগছে আজি এতিয়া যাম একবাৰ মাছ চাবা আৰু মই চাহটো খাই লওঁ হে আহি গেল মোৰ ৰাতিপুৱাৰ চাহ আৰু নাস্তা একদম বঢ়িয়াকৈ চাহ তাহ খাই ৰাস্তাত দেখিন আৰু বাপৰে বাপ বঢ়িয়া লাগছে মানে আজি অলপ মাছ মাৰিম বুলি ভাবি পেলাই ৰাস্তাত দেখি ওলাই আহিলোঁ কাউই নাই আছে কলো কি কৰি আছা কৰিছে হে পথাৰখন সৰু হৈছে কোনে গৈছে তো গাইছ তাতে বোলে এটা সৰু হৈছে চাউৰা কিনো হ'ল আজি গাইছ ধামাকা মাৰে আৰু গাইছ বৰষুণৰ কাৰণে দেখিছ না ইয়ে গৰু কিয়া দেখিছ না এফালে আছে আমাৰ ট্ৰেক্টৰ মানে গাহৰি একদম বঢ়িয়াকৈ তো গাইছ মানে অৱস্থা নোহোৱা হৈ গৈছে থোৱা জেগা নাই আৰু সেইটোৰ কাৰণে মানে ইয়াতে বান্ধি থ'ব লগা হৈ গৈছে দেখিছ না কেনেকৈ অৱস্থা নোহোৱা কৰি হেৰি কৰা আছে আৰু এফালে আছে পানী এফালে আহি গৈছে মাছ মাৰি দিয়া পাৰিবা না পাৰিবা চেষ্টা চলাম নাকি ভালে তো গাছ পোৱান জাক আছে এই শান্তিত ইয়াক গেলি ৰখো আলি এইখান মাৰি দিম বঢ়িয়াকৈ যি হৈ হ'ব এখানিত ভাল আছিল ধুনীয়া একদম মুকল আছিল নে জাল মাৰিব ধুনীয়া ওলাব শান্তি জেগা খোলটো বা আছেনে নাই বঢ়িয়াকৈ নামি গেছি মাৰিম বুলি কি বেয়া কৰে দে আৰু গাইজ দেখছা না শোল মাৰিম বুলি ক'ত নামি আছোঁ এইচোন এই পানীত নামছোঁ মাছ পাম হে এনে বুৰ্বক বনাব লৈছে একে মোক কাম নাই আৰু শোলো নিচা দেখি পেলাই জালখানো লৈ আহিলোঁ মিছা মিছি মাৰ গেছি বকছি নেকি চাউৰা গাইছ লাগছি নেকি না কি বেয়া লাগা নাই যাই পোৱা নাই দেখোন আকৌ লাগছি এইটো ভালে হৈছে জাল ফেলাই দিছি বঢ়িয়াকৈ মালটো আছিল না নাই চাউৰা গাইছ কি বেয়া হৈছে জালখন মাৰছি কি বেয়া হৈছে চাওঁ উঠে আছে জাল না উঠ আকৌ নাই দে ইয়াতে আগেলি ছাগেলি বুটছি বোধ হয় শলুৰ মাৰা ইমান ধেমালি বেছি ইয়াতে ঘুমে যাওঁ শল উঠব নোলাক হে মালি শলটোৱে এনেকৈ আহি পেলাই পাকটো মাৰি ফুচুককৈ নহয় যায় কেটৰিনা কাইফৰ নিচিনা ধেমালি বেছি হে ঘুমে গেছি পানীত নলাক গাইছ আকৌ নলাক কাম নাই ফিৰি আহিলোঁ দে গাইছ মই বাৰীত দেখি এখন জাল পাতছোঁ তাকে চাই আহোঁ কিবা বচ্ছি না বজা নাই তাতে যি কিবা বচ্ছি তো ভালেই হ'ল দে জাল চাল লৈ পেলাই আহি গ'লো দে ঘৰত দেখিন আৰু এফালে কলুৱাই লৈ আছে জাল কিয়া হে মাছ লাগে তাক তাতে ধুনীয়াৰ পাত নাখাই ওলাইছে হে অভদ্ৰ সি খং উঠি আছে এটা মাছ নাপলো কি লাগে এতে কি লাগে হে আকো নহয় শোল মাছ বনাই খাবা আছা তো গাইছ জালখানে চাফা কৰি থৈ দিওঁ জাল চাল মাৰি বঢ়িয়াকৈ আহি গ'লোঁ মানে এতিয়া আমাৰ ঘৰত ছাগালে খোৱাৰ কাৰণে আধাৰ নাই আৰু সেইটোৰ কাৰণে মানে দোকান যাম চাপৰ এক বেগ আনিবা আৰু এফালে মোৰ লগত আছে কালুৱা হা সি গাড়ী চলয় গাড়ী খচ চালা কুকুৰ সি গাড়ী চলয় কুকুৰে সিযোৰ ভৰিখানে দাঙিব নোৱাৰে আৰু সি গাড়ী চলয় বোলে চালা কুকুৰে চাই দিয়ক কুকুৰ চালা উঠ গাড়ী চলয় তো গাইছ যাওঁ লৈ আহোঁ আহি পালোঁ বঢ়িয়াকৈ দোকান তো গাইছ দোকান আহি পালোঁ দুনিয়াৰ মানুহ আছে এতিয়া দে তো গাইছ বস্তু লৈ আহি পালোঁ ঘৰ আৰু এতিয়া বৰ্তমান টাইম কিজানি আৰু যে 3টামান বাজিল সেইকাৰণে মই বঢ়িয়াকৈ আহি গা চা ধুই ল'লোঁ একদম মজাকৈ গাটো ধুই ল'লোঁ লৈ এতিয়া বঢ়িয়াকৈ ভাত খাই পেলাই অলপ ৰাস্তাত দেখি যাম কিবা কিবি কৰিম এইফালে আহি গ'ল আমাৰ দীপেৰ বিলাৰ ভাত আৰু দীপেৰ বিলাৰ ভাতত আছে ভাত ঢেকীয়া ভাজা এফালে কচু আৰু এফালে দালি বটাৰ পিঠা একদম টেঙাই দি বনাইছে বম টেষ্টি খাই চাওঁ তো গাইছ আহি গ'লোঁ বাহিৰত দেখি মানে মস্ত হাল্লা চলি আছে আৰু ক'লো কি কৰিছা বহুত মাছ খালি দে জালত হা জালত বহুত মাছ খালি কুইছে মাৰিছে ভিডিঅ'ত হয় নেকি দৈতেৰে ওক গেছি এই দুৱাৰী পেট পাইছে দুৱাৰী পেট পাই গেছি মই মাছ খাইছোঁ আৰু এফালে আছোঁ মই মাছ খাইছোঁ না বাইপেৰে একেদিন সদায় যোৰা কাটি কাটি মাছ খাই আছে হা গাইছ মই ভিডিঅ' কৰোঁ একদিন হয় না মই যোৰা কটা ভিডিঅ' বনাওঁ একদিনত কিবা কুচিয়া পাওঁ সেইটোৱে দিওঁ ইহঁতৰ বাইপেকে সদায় একদিন কুচিয়া বাচি পাই পেলাই সদায় যায় আজিও গৈছে দুৱাৰী পেট পাই সদায় মাছ খাই আছে আৰু মোক ক'বা আছে সি পুৰে যে মই বোলা সদায় মাছ খাই আছোঁ বাইপেকে ক'ত জাল খাবা হেৰি দুৱাৰী পেট পাই গৈছে নে এইটো দুৱাৰী পেট পাই গৈছি হে দুৱাৰী চাওঁ ক'ত দুৱাৰী পাতে আৰু এফালে দুৱাৰী পেট পাই গৈছি মই জাল পাত পাই গেলে কিমান অভদ্ৰমি কৰে আৰু সি এতিয়া জাল দুৱাৰী পেট পাই গৈছি মোক গালি বেচছি হে এই বানপানীত জুবৰে মাৰিম
গম পাবি দুৱৰী পাত পেলাইছি নাচাগে তাৰ গামচা খুলকি যাব তাৰ দুৱৰী পাত পেলাইছি মাছ নম আকো নাপায় আকো নাই সেই দুটা সেই কেকৰা পাব তাত বাহিৰে আকো নাপায় মাৰি আহি গ'লো মানে মই একবাৰ জাল চাবা বাৰীত দেখিন কালি ৰাতিতে জালখন পাতি থৈ দিছিলোঁ আৰু জালখন ছয় হোৱা নাই কিবা বচ্ছি নে বজাই নেবা মানে সৰু জাল নহয় মস্ত ডাঙৰ জাল বুজলি গোটেই মাগুচে উৰে বুজিব চাওৰা গাইছ এখন জাল তেছে তো কিবা বচ্ছা না এই ফুটৰ ৰিক্সা নাই জালৰ ফুটৰ ৰিক্সা নাই এই জালখনত বুজলি ইয়াতে মাগুৰে বুজিব তাৰমানে কিন্তু আকো নাই গাইছ নাই দে চাওৰা তথাপিতো ভালকৈ গোটাই আমার দেখিন কিবা মাছেই নহয় গেছি মাছ গিলে ক'ৰবাত গেছি আমার দেখিন মাছেই নাই যি নাই গাইছ আকো নাই কালি ৰাতিতে পাতি থৈ দিছিলোঁ বোলো কিবা এটা বুজবো ডাঙৰ মাল এটা কিন্তু আকো নাই আকো নাপলো এতিয়া ঘৰত যাওঁ কিবা কৰোঁ আৰু কিবা ঘৰত বজাৰ চজাৰ কৰিব আছে বোধহয় তাকে কৰি আৰু দেই গাইছ